নমস্কাৰ, জ্ঞানৰ জ্যোতি চেনেলত আপোনাৰ স্বাগতম। এইটো মোৰ প্ৰথম ভইচ অভাৰ ভিডিঅ', সেয়েহে যদি কিবা ভুল হয় ক্ষমা কৰিব। ভাৰতীয় সংবিধানত মুঠ কিমানটা অধ্যায় আছে? উত্তৰ 22টা। ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে? উত্তৰ 395টা। ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে? উত্তৰ 10। ভাৰতীয় সংবিধানত ধৰ্মনিৰপেক্ষতা শব্দটো কিমানতমত সংযোগ ঘটোৱা? উত্তৰ 42তম। কোনটো ৰাষ্ট্ৰত দ্বি-নাগৰিকত্বৰ সুবিধা আছে? উত্তৰ আমেৰিকা। নাগৰিক শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে? উত্তৰ গ্ৰীকৰ নগৰ ৰাষ্ট্ৰৰ পৰা। কোনো এখন দেশৰ নাগৰিক বুলিলে কাক বুজায়? উত্তৰ সভ্যসকলক। কাক ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কোৱা হয়? উত্তৰ এৰিষ্টটল। ভাৰতীয় সংবিধানৰ কিমান নং অধ্যায়ত মৌলিক অধিকাৰ অন্তৰ্ভুক্ত হৈছে? উত্তৰ 3য় অধ্যায়। কিমান চনত মানৱীয় পৰিৱেশ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ 1992 চনত। দ্য ফ্ৰেঞ্চ ডিক্লেৰেশ্যন অন দ্য ৰাইটছ অফ মেন কিমান চনত স্বাক্ষৰিত হৈছিল? উত্তৰ 1789 চনত। জাতিসংঘ কেতিয়া গঠন হৈছিল? উত্তৰ 1945 চনত। মানৱ অধিকাৰৰ উৎস হৈছে? উত্তৰ ব্ৰিটিছ অধিকাৰ বিধেয়ক 1689। প্ৰজা ছ'চিয়েলিষ্ট দলৰ নেতৃত্ব কোনে দিছিল? উত্তৰ ৰামমোহন লোহিয়াই। লীগ অফ নেশ্যনছ কিমান চনত গঠন হৈছিল? উত্তৰ 1919 চনত। কেতিয়া মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্তিৰ অধিকাৰ চুক্তিপত্ৰ গ্ৰহণ কৰা হৈছিল? উত্তৰ 1972 চনত। DAUৰ 18তম সাধাৰণ সভা কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ নাইৰবিত। ৰাষ্ট্ৰসংঘই শিশুৰ অধিকাৰ সম্পৰ্কীয় ঘোষণাপত্ৰ কেতিয়া গ্ৰহণ কৰিছিল? ভাৰতীয় সংবিধানে সমৱৰ্তী সূচীত কেইটা বিষয় ৰাখিছে? উত্তৰ 47টা। ভাৰতৰ মুখ্য কাৰ্যপালিকা কি? উত্তৰ ৰাষ্ট্ৰপতি। ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? উত্তৰ ৰাজ্যপাল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।